মনত ৰখাৰ ট্ৰিক হৈছে কি বচপন মে বিয়ে কেনেকে ব ব তাৰপিছত কি আছে চ প ন बचपन ब च प न बचपन में बी ए बचपन में बी ए बचपन हले क्यों मनत रखार ट्रिक होइसे कि जे बचपन में बी ए बचपन ब हले बांग्लादेश च चीन देश है प पाकिस्तान न नेपाल बचपन हल নহয় এটো ইয়াৰ লাগে বচপন মে হলে মিয়ানমাৰ আকৌ বি হলে ভুটান আৰু এ হলে আফগানিস্তান এখিনি হৈছে মনত ৰখাৰ ট্ৰিক আচ্ছা এতিয়া এই বিষয়বস্তুটো কিহৰ বিষয়বস্তু বুলি কওঁতে এই সাতখন হৈছে ভাৰতৰ কি নেভাৰিং কান্ট্ৰি এই নেভাৰিং কান্ট্ৰি মানে কেনেকুৱা যি ল্যান্ড শেয়াৰ কৰে মানে ল্যান্ড বৰ্ডাৰ থকা এখিনি এইটো ইয়াক কয় কি ল্যান্ড বৰ্ডাৰ্স এখিনি হল কি ভাৰতৰ যে ল্যান্ড বা মাটি শেয়াৰ কৰি আছে ভূখণ্ডক স্পৰ্শ কৰি আছে এই সাতখন দেশে কি বাংলাদেশ চীন দেশ পাকিস্তান নেপাল মিয়ানমাৰ ভুটান আৰু আফগানিস্তান এখিনি হৈছে ভাৰতৰ নেভাৰিং কান্ট্ৰিজ অফ ইন্ডিয়া অৰ্থাৎ ভাৰতৰ এখিনি কি যে ল্যান্ড শেয়াৰ কৰা ৰাষ্ট্ৰ এখিনি ভাৰতৰ সীমাতে লাগি থকা বিদেশী ৰাষ্ট্ৰ যি ল্যান্ড শেয়াৰ কৰে মানে ভূখণ্ডক শেয়াৰ কৰি আছে সেইখিনি হল সাতখন কাৰণ ইয়াৰ উপৰিও কি আছে আৰু দুখন ৰাষ্ট্ৰ আছে যি নেকি ভাৰতৰ সীমান্তৱৰ্তী কিন্তু সেইখিনি ল্যান্ড শেয়াৰ নকৰে হেতি কি কৰে যে ওয়াটাৰ শেয়াৰ কৰে মানে সি বৰ্ডাৰ্স কি বৰ্ডাৰ সি বৰ্ডাৰ্স বা ওয়াটাৰ বৰ্ডাৰ্স মত ৰখাৰ ট্ৰিক কি এইটো হল মাছৰি এইটো ট্ৰিক হৈছে মাছৰি কি বুলি কওঁতে মা হল মালদ্বীপ আৰু শ্ৰী হলে কি হ'ব শ্ৰীলংকা এইটো সব এই দুখন হৈছে যে মালদ্বীপ আৰু শ্ৰীলংকা হৈছে ভাৰতৰ নেভাৰিং কান্ট্ৰি হয় কিন্তু এইখিনি কি হয় ল্যান্ড শেয়াৰ নহয় বা ল্যান্ড বৰ্ডাৰ নাই ইহঁতৰ এটা ওয়াটাৰ বৰ্ডাৰ এইটো কি বুলি কোৱা হয় এইটো হল ওয়াটাৰ বৰ্ডাৰ আমাৰ মনত ৰাখিবলৈ অলপ সহজ হৈছে নাই সীমাতে লাগি থকা বিদেশী ৰাষ্ট্ৰৰ নাম কি বুলি কওঁতে বচপন মে বিয়ে এইখিনি যদি আপুনি জানি থয় তেতিয়ালে সাতখন বিদেশী ৰাষ্ট্ৰৰ নাম আপোনাৰ কিহত স্থাপিত হল আৰু যদি কি হয় যে তাৰপিছত কলে এই সাতখনৰ নাম কলে বোলে সাতখন এই সাতখন হৈছে কি বা ল্যান্ড শেয়াৰ কৰি আছে আৰু যদি কয় যে নহয় বোলে ওয়াটাৰ শেয়াৰ কোনকিটাই কৰিছে বুলি কওঁতে কিয় মালদ্বীপ আৰু শ্ৰীলংকা এতিয়া ইয়াৰ ওপৰত দুটা প্ৰশ্ন হ'ব পাৰে এক নম্বৰ হ'ব পাৰে যে ভাৰতৰ সীমাতে লাগি থকা বিদেশী ৰাষ্ট্ৰ কি বা কেইখন আছে যে ভাৰতৰ সীমাতে লাগি থকা বিদেশী ৰাষ্ট্ৰ কেইখন বুলি ক'লে আমি ক'ব লাগিব যে ল্যান্ড বৰ্ডাৰ থকা হল সাতখন আৰু ওয়াটাৰ বৰ্ডাৰ মানে সি বৰ্ডাৰ হল কেইখন দুখন আৰু এই ফালৰ পৰা চাবলৈ গ'লে আমাৰ ভাৰতৰ সীমাতে লাগি থকা বিদেশী ৰাষ্ট্ৰ কেইখন হ'ব এতিয়া 9খন হ'ব তাৰে 7খন নে কি কৰিছে ল্যান্ড বৰ্ডাৰ 7খন হৈছে ল্যান্ড বৰ্ডাৰ থকা আৰু দুখন হৈছে কেনেকুৱা ওয়াটাৰ বৰ্ডাৰ মানে ইন দিস ওয়ে ইন্ডিয়া হেজ 9 নেভাৰিং কান্ট্ৰিজ যে ভাৰতৰ মুঠ 9খন সীমান্তৱৰ্তী ৰাষ্ট্ৰ বা দেশ আছে এটা পালো আমি ল্যান্ড বৰ্ডাৰ্স আৰু আনটো পালো আমি সি বৰ্ডাৰ্স এতেকে ল্যান্ড বৰ্ডাৰ 7খন আৰু সি বৰ্ডাৰ হল দুখন এই দুখন কি আছিল যে মালদ্বীপ আৰু শ্ৰীলংকা মালদ্বীপৰ ৰাজধানী হৈছে মালে আৰু শ্ৰীলংকাৰ ৰাজধানী হৈছে জয়বৰ্ধনে পুৰাকোট আকৌ এবাৰ কৈ দিছো যে সি বৰ্ডাৰ কেইখন দুখন এটা হল মালদ্বীপ আৰু আনটো হৈছে শ্ৰীলংকা মালদ্বীপৰ ৰাজধানী কি মালে আৰু শ্ৰীলংকাৰ ৰাজধানী হৈছে শ্ৰী জয়বৰ্ধনে পুৰাকোট দ্বীপৰ ৰাজধানী হল কি মালে আৰু শ্ৰীলংকাৰ ৰাজধানী হৈছে কি শ্ৰী জয়বৰ্ধনে পুৰাকোট এটো তলত লিখি দিছো লিখি লব শর্ট কোয়েশ্চন আহিব পাৰে গতিকে আজি আমি বচপন মে বিয়ে এই মনত ৰখাৰ ট্ৰিকটো আমি অধ্যয়ন কৰিলো আৰু কি বুজি পালো ইয়াৰ পৰা যিখিনি সম্ভাৱ্য শর্ট কোয়েশ্চন হ'ব পাৰে সেইখিনি মই কৈ দিছো যে ভাৰতৰ সীমান্তৱৰ্তী বা ভাৰতৰ সীমাত লাগি থকা বিদেশী ৰাষ্ট্ৰ কেইখন তেনেকুৱা প্ৰশ্ন হ'ব পাৰে নাইবা এনে ধৰণে প্ৰশ্ন হ'ব পাৰে যে ভাৰতৰ সীমান্তৱৰ্তী ৰাষ্ট্ৰ যি ল্যান্ড শেয়াৰ কৰি আছে বা ল্যান্ড বৰ্ডাৰ হেকেইখন হেতু যদি খুদে তেতিয়াহলে 7খন হ'ব বা যদি খুদে যে ভাৰতৰ নেভাৰিং কান্ট্ৰিজ যি নেকি ওয়াটাৰ শেয়াৰ কৰে বা সি শেয়াৰ কৰে হেতু হল কি
তাৰ সেইখন দুখন আছে আৰু লগতে আমি এটা কথা জানিলোঁ যে মালদ্বীপৰ ৰাজধানী মালে আৰু শ্ৰীলংকাৰ ৰাজধানী শ্ৰী জয়বৰ্ধনে পুৰাকোট এইখিনি কথা জানিলোঁ আপোনালোকে এইখিনি ধুনীয়াকৈ বহীত লিখি ল'ব আৰু বহুত দিনৰ মূৰত ইউটিউবলৈ ঘূৰি আহিছোঁ আপোনালোকে এনেদৰে আমাক মৰম আৰু শুভেচ্ছা দি থাকিব বুলি আশা কৰোঁ আৰু সকলোৰে পৰাই সহায় সহযোগিতা কামনা কৰিলোঁ ধন্যবাদ মনত ৰখাৰ ট্ৰিক হৈছে কি বচপন মে বিয়ে কেনেকৈ ব তাৰপিছত কি আছে চ প ন বচপন ব চ প ন বচপন মে বি এইটো চাওক বচপন মে বি এ বচপন হ'লে কি হ'ব বাংলাদেশ মানে বাংলাদেশ চ মানে কি চ হ'লে কি হ'ব চীন দেশ মানে চীন প হ'লে পাকিস্তান ব চ প ন হ'লে নেপাল মে হ'লে কি হ'ব ম্যানমাৰ হয়নে মে হ'লে ম্যানমাৰ বি হ'লে কি হ'ব বি হ'লে BHUTAN ভূটান বি হ'লে ভূটান BHUTAN ভূটান এ হ'লে আফগানিস্তান বচপন মে বিয়ে ব বাংলাদেশ চ চীন দেশ প পাকিস্তান ন নেপাল মে ম্যানমাৰ বি ভূটান বি হ'লে কি হ'ব ভূটান হ'ব এ হ'লে আফগানিস্তান মই অসমীয়াত কাষতে লিখি দিছোঁ